নমস্কাৰ, মই ৰাকেশ দাস। আজি আলোকপাত কৰিব বিচাৰিছোঁ যে মানুহ মৰিলে আমি অতি সোনকালে ঘৰৰ বাহিৰলৈ কিয় উলিয়াই দিওঁ, বা আমি বেছি দেৰি ঘৰত নৰখাকৈ আমি শ্মশানত কিয় লগে লগে লৈ যাওঁ, অথবা আমি 3 দিন কিয় আমি লঘোণত থাকোঁ। ইয়াৰ কাৰণকেইটাৰ ওপৰত এই ভিডিঅ'টোক আলোকপাত কৰিম। আমি সকলোৱে জানো মানুহ মৰিলে আমি পঞ্চভূতত বিলীন কৰোঁ। পঞ্চভূত অৰ্থাৎ আকাশ, বায়ু, পানী, মাটি আৰু অগ্নি। যিকোনো ধৰ্মাৱলম্বীৰ লোক যেতিয়া মৃত্যু হয় তেতিয়া যিকোনো এই পঞ্চভূতৰ যিকোনো এটা মাধ্যমক গ্ৰহণ কৰে। ঠিক তেনেদৰে হিন্দুসকলে যেনেদৰে অগ্নিক মাধ্যম হিচাপে গ্ৰহণ কৰে, ইছলাম ধৰ্মাৱলম্বীৰ লোকসকলে মাটিক মাধ্যম হিচাপে গ্ৰহণ কৰে, ঠিক তিব্বতত থকা বৌদ্ধসকলে আকাশক মাধ্যম হিচাপে গ্ৰহণ কৰে। বিভিন্ন ধৰ্মাৱলম্বীৰ বিভিন্ন মানুহে যেতিয়া মানুহ মৃত্যু হয় বিভিন্ন মাধ্যম গ্ৰহণ কৰে। কিন্তু আমাৰ হিন্দু মানুহ যেতিয়া আমি ঘৰত যেতিয়া মৃত্যু হয় আমি অতি সোনকালে ঘৰৰ বাহিৰত উলিয়াই দিওঁ। তাৰ কাৰণ হ'ল যে মানুহৰ গাত বেক্টেৰিয়া থাকে, আৰু বেক্টেৰিয়াবোৰ মানুহ যেতিয়া জীৱিত থাকে তেতিয়া মানুহৰ শৰীৰত যি আমাৰ তেজৰ চলাচল, যি তেজৰ উত্তাপ, সেই উত্তাপত নিয়ন্ত্ৰণত থাকে। কিন্তু মানুহ যেতিয়া মৃত্যু হয়, মৃত্যু হোৱাৰ খুব কম সময়ৰ ভিতৰতে এই বেক্টেৰিয়াবোৰে বংশ বৃদ্ধি কৰে আৰু বংশ বৃদ্ধি কৰি বিয়পি যায়। সেইকাৰণে ঘৰৰ ভিতৰত যাতে বেছি পৰিমাণে বিয়পি নাযায় তাৰ কাৰণে বডিটো বাহিৰত উলিয়াই দিয়া হয়। আৰু আমি লগে লগে তুলসী গছ আনি পেলাই আমি ঘি চাকি জ্বলাই দিওঁ। তাৰ কাৰণ হ'ল তুলসী গছৰ তলত থকা যি এণ্টি অক্সিডেণ্ট প্ৰপাৰ্টৰ থকা বতাহ, সেই বতাহ যাতে বায়ুমণ্ডলত বিয়পি যায় আৰু বায়ুমণ্ডল পৰিষ্কাৰ কৰি ৰাখে। ইয়াৰ পিছত আমি লগে লগে শ্মশানত যেতিয়া আমি বডি লৈ যাওঁ, তাৰ পৰা যেতিয়া উভতি আহোঁতে আমি জুই শেষ লওঁ, কাৰণ আমাৰ গাত লাগি থকা যিবোৰ বেক্টেৰিয়া সেই বেক্টেৰিয়াবোৰ যাতে নাশ হয়। আৰু আমি 3 দিন লঘোণে থকাৰ মূল কাৰণ হ'ল আমাৰ মুখৰ ভিতৰত যদি বেক্টেৰিয়া সোমায় সেই বেক্টেৰিয়াবোৰ যাতে আমাৰ শৰীৰৰ ভিতৰত প্ৰৱেশ কৰিব নোৱাৰে, মুখৰ উত্তাপত যাতে নাশ হয় বেক্টেৰিয়াবোৰ। ইয়াৰ কাৰণে আমি 3 দিনত লঘোণত থাকোঁ। আৰু যিসকল ব্যক্তিক সেই বেক্টেৰিয়াবোৰে বেছি পৰিমাণে সংক্ৰমিত কৰে বা স্পৰ্শ কৰে, কিছুদিন পিছত তেখেতসকলৰ গাত আমাৰ যি বসন্ত ৰোগৰ কিছুমান লক্ষণ দেখা যায়, বেছি পৰিমাণে যিসকল সংক্ৰমিত হয়। আৰু সেই বেক্টেৰিয়াৰ পৰা আমি ৰক্ষা পাবৰ কাৰণে আমি আমাৰ ডেথ যি বডি থাকে সেই বডি আমি ঘৰৰ বাহিৰত উলিয়াই দিওঁ আৰু বেছি দেৰি নকৰাকৈ আমি শ্মশানত লৈ যাওঁ। এই কাৰণসমূহ আছিল। ধন্যবাদ।